আজিৰ পৰা বোকাজানৰ অন্তৰ্গত ২৪ নং দেওপানী পৰিষদীয় সমষ্টিৰ মহিলা মৰ্চাৰ কাবাডী টুৰ্ণামেণ্ট আৰম্ভণি। এই খেলখন অঞ্চলটোৰ মহিলাসকলৰ মাজত অনুষ্ঠিত কৰা হৈছে। আজিৰ প্ৰথম দিনটোত MSC শ্ৰৱণ কুমাৰ তেলেংগাই সহযোগ কৰে। আজিৰ প্ৰথমখন খেল জিলাংছ আৰু খাকৰাজান মহিলাসকলৰ মাজত অনুষ্ঠিত কৰা হয় আৰু আজিৰ খেলখনত জিলাংছ জয়ী হয়। বোকাজানৰ পৰা সিদ্ধান্ত ঘিমিৰিৰ ৰিপৰ্ট। এই খেলটো আনুষ্ঠানিকভাৱে আমি উদ্বোধন কৰিম। গতিকে সকলোকে আন্তৰিক অভিনন্দন জনাই আমাৰ খেলখন আৰম্ভ কৰিব লাগে। একেবাৰে বাকলি এৰাই দিলে ন, একেবাৰে বাকলি এৰাই দিলে। ধর ধর রেখা পার্টি স্ট্রং আছে দে, ধর 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 এটা সেইফালে ওলাই গ'লে এইফালে সোমাই যাব পাৰে। সরকারি গাঁওবুঢ়া টিং বস্তি প্ৰিয় মাহাতো ছাৰক আমি এখনি ফুলাম গামোচা আদৰণি জনাইছোঁ। টি মৰ্চাৰ সভাপতি শ্ৰী ৰাম সিং টিমু ছাৰকো আমি এখনি ST মৰ্চা